নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ পৰা প্ৰায় 30 কিলোমিটাৰ ভিতৰত অৱস্থিত লাংকাচি, নাগাজান, শুকানী এনেকৈ প্ৰায় 5-6খন গাঁৱৰে আৱৰা এটা বৃহত্তৰ এলেকা। আৰু এই এলেকাটোতে আটাইতকৈ আনন্দৰ খবৰ যে এখন সুন্দৰ নবোদয় বিদ্যালয় স্থাপন হৈ আছে। আৰু সেই নবোদয় বিদ্যালয়খন কেনেদৰে স্থাপন হৈছে বা কিদৰে কনষ্ট্ৰাকশ্যন কাম আৰম্ভ হৈছে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। চাওক আপোনালোকে কি সুন্দৰ এখন নবোদয় বিদ্যালয় স্থাপন হ'বলৈ গৈ আছে। আৰু দেখাইছোঁ আপোনালোকক চাওক, মেইন ৰাস্তা তিনিচুকীয়াৰ পৰা মাকুম হৈ লাংকাচিলৈ সোমাই অহাটো হৈছে মূল পথ। আৰু এই মূল পথৰ কাষতে লাগি আছে বা বৰ্তমান নিৰ্মাণ অৱস্থাত আছে এই নবোদয় বিদ্যালয়খন। আপোনালোকে চাওক, এইখন কি সুন্দৰ নবোদয় বিদ্যালয়। আপোনালোকে দেখি হয়তো অনুমান কৰিছে মই কি ক'বলৈ গৈ আছোঁ। চাওক, এইখন কিমান চৰকাৰৰ পুঁজি, চৰকাৰ মানে আমাৰ পুঁজি, আমাৰ পৰা ৰাজহ সংগ্ৰহ কৰা পুঁজি কেনেদৰে অবৈধভাৱে ব্যৱহাৰ হৈছে। হয়তো ইয়াত কাম কৰা বহুজন ঠিকাদাৰে আজি নুদুকা হৈ টকা মাৰি বিলাসী জীৱন অতিবাহিত কৰিছে। আৰু এনেকুৱা ভিতৰুৱা অঞ্চলবিলাকৰ ৰাইজৰ দুখ দুৰ্গতি হয়তো সিহঁতে কেতিয়াও অনুভৱ কৰিব নোৱাৰিব। চাওক কি ধুনীয়া পৰিৱেশ। এয়া হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম নবোদয় বিদ্যালয়। আৰু ইয়াৰ আচল ৰহস্য মই ক'বলৈ গৈ আছোঁ। চাওক, এইখন হৈছে মূল প্ৰৱেশদ্বাৰ আৰু এইটো হৈছে ৰাস্তা। আৰু এই ওচৰতে লাগি আছে এখন জাতীয় বিদ্যালয় এখন। আৰু এইটো হৈছে মাকুমৰ পৰা লাংকাচি হৈ সোমাই অহা মূল পথৰ ৰাস্তা। এতিয়া কথা হ'ল কাৰ ভুলৰ কাৰণে আৰু কাৰ হেমাহিৰ কাৰণে ইমান এটা সুন্দৰ প্ৰজেক্ট আজি এনেদৰে পৰি ৰ'বলগীয়া হৈছে। এতিয়া চাওক আপোনালোকে, বৰ্তমান গৰু গোহালিলৈ পৰিণত হৈছে। ইয়াত দেখিছেনে? এয়া এতিয়া কথা হ'ল, এই এলেকাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ কাৰণে প্ৰায় 30-40 কিলোমিটাৰ যাবলগীয়া হয়। গতিকেলৈ এই সমষ্টিৰ সন্মানীয় বিধায়ক, সন্মানীয় সাংসদ আৰু সন্মানীয় তিনিচুকীয়া সমষ্টিৰ ওচৰতে লাগি থকা তিনিচুকীয়া সমষ্টিৰ সন্মানীয় মন্ত্ৰী বিধায়ক ডাঙৰীয়া, এই প্ৰজেক্টটো যাতে পুনৰ আৰম্ভ কৰিব পৰা হয় তাৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পৰাই যাতে এটা নতুন সোণালী দিনৰ আৰম্ভণি হওক। ধন্যবাদ। আৰু এই এলেকাৰ ৰাইজলৈ অনুৰোধ যাতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে চৰকাৰৰ বিষয়টোৰ ওপৰত দৃষ্টিগোচৰ হয়।